হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ সময়ৰ অসুবিধাৰ কাৰণে। ভিডিঅ'টো মানে কেৱল কণ্টেণ্ট ক্ৰিয়েটৰসকলে যিসকলে নতুনকৈ ফেচবুক পেজ খুলিব বিচাৰিছে, যিসকলে এতিয়ালৈকে প্ৰাইভেট একাউণ্ট খুলি আছে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো, যিসকলে এতিয়া পেজ খুলিব নতুনকৈ, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো এনেকৈ বনালেতো এতিয়া আপোনালোকে বুজি নাপাব, গতিকে মই স্ক্ৰীন ৰেকৰ্ডিঙৰ সহায়ত মই আপোনালোকক গোটেইখিনি দেখুৱাই দিম, গোটেইখিনি চাই ল'ব আপোনালোকে, তেতিয়া তাতে বুজি পাব। প্ৰথমে আপোনালোকে এনেকৈ নৰ্মেল একাউণ্ট এটা খুলি ল'ব। এইটো এটা নৰ্মেল একাউণ্ট, এটা আপোনালোকে ফাৰ্ষ্ট চাই ল'ব দেই। এই একাউণ্টটো মানে প্ৰফাইল লগ হৈ আছে। ফাৰ্ষ্ট আপোনালোকৰ প্ৰফাইলটো এইটো চাই লওক, এইটো লগ হৈ আছে। এতিয়া আনলক প্ৰফাইল কৰি ল'ব লাগিব ফাৰ্ষ্ট। মই আনলক প্ৰফাইল কৰি ল'ম। এইটো মোৰ নহয়, যিহেতু বেলেগৰ ইউৰ প্ৰফাইল। তাৰপিছতে তাৰপিছতে ইউৰ প্ৰফাইল আনলক কৰি দিওঁ। আনলক ইয়াৰ প্ৰফাইল আনলক হৈ গ'ল, অ'কে কৰি দিলোঁ। তাৰপিছত আপোনালোকে এবাৰ এনেকৈ বেক মাৰিব। তাৰপিছতে আপোনালোকে এই কাষত থ্ৰী ডটটো দেখিছেনে? এইটো কাষত থ্ৰী ডটত যাব। মোক বেক মাৰিব হোৱা নাই, সেইকাৰণে হোৱা নাই। কাষত এইটো যাওক, কাষত থ্ৰী ডটত আহিব। তাতে ইয়াতে পাব, তলত চাব। প্ৰথমতে কিন্তু নিজৰ প্ৰাইভেট একাউণ্টটো আপোনালোকে আনলক, যদি লক আছে আনলক কৰি ল'বই লাগিব এইটো খাটাং, নহ'লে আপোনাৰ এইটো প্ৰফেচনেল মোডৰ মানে প্ৰফেচনেল একাউণ্ট নহয়। তাৰপিছত এইটো আপোনালোকে দেখিছেনে তলত টাৰ্ণ অন প্ৰফেচনেল মোড, এইটো দেখিছেনে? এই টাৰ্ণ অন কৰি ল'ব প্ৰফেচনেল মোডটো, এনেকৈ তাতে ক্লিক কৰিব। তাৰ ইয়াতে দেখিছেনে টাৰ্ণ অন প্ৰফেচনেল মোড লিখি দিছে, ইয়াতে টাৰ্ণ অন ক্লিক কৰিব। এনেকৈ অলপ সময় ৱেইট কৰিব। তাৰ এনেকৈ আহিব এইবিলাক। তাৰপিছত ইয়াতে নেক্সট কৰি যাই থাকিব, আকৌ নেক্সট কৰিব। তাৰপৰা এইটো চাই ল'ব, শ্ব'জ ইউৰ ডেফুল অডিয়েঞ্চ, এনি ওৱান কেন চি হোৱাট ইউৰ শ্বেয়াৰ এণ্ড টেক ইউৰ পাব্লিক কণ্টেণ্ট, এইবিলাক চব পাব্লিক কৰিব লাগিব আপোনালোকে। এনেকৈ পাব্লিক কৰি দিব লাগিব। তাৰপিছতে নেক্সট কৰিব। আৰু যিহেতু এইটো আপোনাৰ প্ৰফেচনেল একাউণ্ট, এইটো আপোনাৰ পাব্লিক হ'বই লাগিব। এইবিলাক চব পাব্লিক হ'ব লাগে। ইয়াতে দেখিছেনে এইবিলাক লিখি দিয়া আছে, হু কেন চি ইউৰ পষ্ট ষ্টৰি পাব্লিক, এইবিলাক চব পাব্লিক আছে। হু কেন কমেণ্ট ইউৰ পাব্লিক পষ্ট, এইবিলাক চব পাব্লিকে হৈ আছে। চাই লওক, পঢ়ি লওক। তাৰপিছতে এনেকৈ কনফাৰ্ম কৰিব। তাৰপিছতে এই ষ্টাৰ চেনেল এইবিলাক একো দৰকাৰ নাই বাৰু, এইবিলাক পিছত হৈ যাব। প্ৰথমতে এইখিনি কৰিব লাগিব। তাৰপৰা আকৌ নেক্সট কৰিব। তাৰপৰা আকৌ নেক্সট কৰিব। তাৰপৰা ইয়াতে যদি আপোনাৰ নাম চাম বা কিবা যদি লগাব খোজে বা প্ৰফাইলটো যদি চেঞ্জ কৰিব খোজে, ফটোখিনি চেঞ্জ কৰিব পাৰে, বা নহ'লে স্কিপ কৰি দিব পাৰে, বা নেক্সট কৰি দিব পাৰে। তাৰপিছত গো টু প্ৰফেচনেল ডেচবৰ্ড হৈ গ'ল। এতিয়া আপোনাৰ এইটো প্ৰফেচনেল একাউণ্ট হৈ গ'ল। ইয়াত দেখিছেনে ৰিমেইনিং আহি গ'ল, এইবিলাক আহিছে, কিবা উইকলি চেলেঞ্জ কিবা কিবি আহিছে। যদি আপোনাৰ তেতিয়াহ'লে আপোনাৰ যদি গম নাপায়, তেতিয়াহ'লে মই আপোনাক দেখুৱাই দিছোঁ আপোনাৰ এতিয়া এইটো প্ৰফেচনেল মোড হৈছে নে কেনেকৈ গম পাব। তেতিয়া আপোনালোকে আকৌ এই থ্ৰী ডটত আপোনালোকে এনেকৈ লাৰাই দিব। তাৰপিছত আপোনালোকে চাব এটা ভিউ এছ বুলি, এইটো দেখিছেনে ভিউ এছ, এইটো এটা ভিউ এছত ক্লিক কৰি চাই ল'ব পাৰে আপোনালোকৰ। এই আহি গ'ল এতিয়া ফ'ল' দেখিছেনে? এই ফ'ল' অপশ্যনটো আহি গ'ল। এনেই আগতে আহিছিলে আপোনাৰ এডিট ফেন, এটা ফ'ল' অপশ্যনটো আহি গ'ল। আৰু এই প্ৰফেচনেল মোড অন কৰাৰ পিছত আপোনালোকে চাব এটা উইকলি চেলেঞ্জ কিবা কিবি এনেকৈ আহি যাব। এতিয়া যিটো এইটো প্ৰফেচনেল মোড অন হৈ গ'ল, মই এতিয়া দেখুৱাই দিছোঁ। আপোনালোকৰ এইবিলাক চাওক, এটা প্ৰফেচনেল মোডৰ গোটেইখিনি বস্তু আহি গৈছে। ইয়াতে বাকীবিলাক চব কণ্টিনিউ কৰি গ'লে হ'লে এইবিলাক পেআউট চেআউট গোটেইখিনি আহি গৈছে। উইকলি চেলেঞ্জ চব কমপ্লিট আহি যাব। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, যাতে নতুন মানুহখিনি ইয়াত পায়। সকলোকে ধন্যবাদ, থেংক ইউ।